দিনটো ভিডিঅ' বনোৱাই নহ'ল, এতিয়া সন্ধিয়া হ'ল। ভাবিলোঁ এটা মিনি ব্লগকে বনাই লওঁ। আৰু দিনটো ক'তো ওলাই যোৱা নহ'ল, তো ভাবিলোঁ সন্ধিয়া অকণ ওলাই যাওঁ, চাহ একাপ খাই আহোঁ। লগত আমাৰ টিকলি ওলালে বেটা, যিহেতু মাক যাব নোৱাৰে বোলো, জীয়েককে অকণমান ফুৰাই আনো। বলক অকণমান আমাৰ বাইপাছ চাৰিওফালে ফুৰাই আনো। এয়া হৈছে আমাৰ পদূলি সন্ধিয়াৰ পৰিৱেশ। সন্ধিয়া হ'লে বৰ ভাল লাগে, যিহেতু 15 আগষ্ট, গাড়ী মটৰবোৰ অলপ কম চলিছে, বেলেগ দিনা অলপ বেছি চলে। বাইকত অলপ তেল কম আছিল বাবেই চাইডতে ৰৈ দিলোঁ। চাইড ৰৈ সন্মুখত চাইডেও ভাবিলোঁ বাইকখন ঘৰতে। এয়া হৈছে আমাৰ তেজপুৰ চাৰিআলি। চাৰিআলি আগতে এনেকুৱা নাছিলে, বজাৰ ডাঙৰ হ'ল। অলপ বাটতে এই ধুনীয়া পৰিৱেশ বাইপাছ নাপালোঁ। আধা বাটৰ পৰা ঘূৰি আহিলোঁ, কাৰণ পুলিচ ৰখি আছিলে আৰু হেলমেট কৰি যোৱা নাছিলোঁ। পথাৰত যিহেতু ওলাই গ'লোঁ, তাই বোলে চাহকাপ ইয়াতে খাই লওঁ। পলিটেকনিকৰ আগতে ৰ'লোঁ, তাই চাহকাপ ল'লে। চাহৰ লগত বোলে তাই পেষ্ট্ৰি খায়, পেষ্ট্ৰি এটাকে ল'লোঁ। চাহৰ লগত পেষ্ট্ৰি খোৱা, মই কিবা এটা খাওঁ। তাই ইফালে সিফালে চাই আছে, তাই সুধিছোঁ আকৌ চাহৰ লগত খাই দিম। কিবা খালা নি? চাহকাপ বৰ সোৱাদ নাপালোঁ, মেচিনৰ চাহ, গেছৰ জুইত বনোৱা চাহৰ সোৱাদটো অলপ বেলেগ হয়, কিন্তু তথাপিও খাই দিলোঁ। তো ঘৰলৈ বুলি চিপছ এপেকেট ল'লোঁ, যিটো আমাৰ তাই খাই ভাল পায়। ইয়াত দেখিলোঁ ন' পাম অইল। এই বস্তুটো দেখি ভাল লাগিলে, কাৰণ পাম অইলটো স্বাস্থ্যৰ বাবে বৰ ভাল নহয়। পলিটেকনিকৰ মুখতে ৰ'লোঁ যেতিয়া অকণমান পলিটেকনিকৰ গেটখন অলপ ভিউটো আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ। এয়া হৈছে আমাৰ ডিব্ৰুগড় পলিটেকনিক, ইঞ্জিনিয়াৰিং কলেজে আকৌ আপডেট কৰিছে। তাৰ পৰা আহি চাৰিআলিতে ৰ'লোঁ, মাংস কৰি থৈছিলোঁ, মাংস অলপ লৈ ল'লোঁ। 15 আগষ্ট স্পেচিয়েল। ঘৰ তাই গ'লোহি, এইয়া সৰ্বদাই গেট খুলিবলৈ গৈছে, ভালকৈ বোলা দাঙি লৈ বোলা। আমাৰ গেটত ইণ্ডিয়াখন খোল খাইছে। এয়া মাংস আনিছিলোঁ, মাংসখিনি আপোনালোকক দেখাওঁ কেনেকুৱা হৈছে। অকণমান পানী দিম আৰু পানী দি অলপ উতলাই দিম। লাষ্টৰখিনি আপোনালোকক দেখাই আছোঁ। কালাৰ বহুত ধুনীয়া কালাৰ আহিছে। ইয়াত এটা বস্তু মিছ হৈ আছে আমাৰ, যি হৈছে ধনিয়া পাত। আৰু আমাৰ মেইন ৰান্ধনীয়ে, মেইন কুকে মোক মানে মেইন চেফে কৈ আছে যে টেষ্টিঙৰ কাৰণে অকণমান লাগে। হৈ গ'ল আলু। মাক যিসকলে বুলি অকণমান টেষ্টিঙৰ কাৰণে লৈ আহিলোঁ। আজিলৈ বাই বাই, কাইলৈ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহু বহুত ধন্যবাদ। শুভৰাত্ৰি, কাইলৈ আকৌ লগ পাম।